Hello everyone, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বহুত দিনৰ মূৰত বুলি নকওঁ, কাৰণ এইটো বহুত দিনৰ মূৰত নহয়। হ'লেও বাৰু আজি দুদিন তিনিদিনৰ মূৰতহে দিছোঁ। বাৰু আজি ৰাতিপুৱা নহয়, আচলতে ৰাতিপুৱাই শেৱালি ফুলখিনি ৰাতিপুৱাই বুটলি থৈছিলোঁ। আৰু আমাৰ আগফালে মানে যিজোপা শেৱালি দুজোপা আছে, আৰু সেই দুজোপা শেৱালি ফুলৰ পৰা একদম মানে গেটৰ মুখত ইমান ধুনীয়াকৈ সৰি থাকে নহয়। বহুত দিনৰ পৰা খাম বুলি ভাবি আছিলোঁ, কিন্তু খোৱা হৈছে, কিন্তু ভিডিঅ' বনাবলৈ হোৱা নাছিলে। কিন্তু আজি আচলতে শেৱালি ফুলৰ ৰেচিপিটোহে আপোনালোকক দেখুৱাম। আৰু আপোনালোকে শেৱালি ফুলৰ বৰ খাই ভাল পায়নে বাৰু কমেণ্টত জনাব, যিসকলে খাই ভাল পায়। আৰু মই কেনেকৈ বনাইছোঁ সেইটোও আপোনালোকক জনাম দেই। শেৱালি ফুলটো আচলতে খালে নিজৰ মানে বহুত ভালো। শেৱালি ফুলৰ যিটো পকৰি বনাম মানে, সেইটো আপোনালোকেও এনেকৈ বনাই পেলাই খাবচোন। যদি মই বনোৱাৰ নিচিনাকৈ যদি নাখায় আৰু আপোনালোকেও চাগে বনায় আৰু। কিন্তু আচলতে মোৰ মানুহজনে আৰু ল'ৰায়েও মানে ময়ো বাৰু দেই, লগতে ময়ো মানুহজনে যেতিয়াৰ পৰাই ক'লে যে শেৱালি ফুলৰ পকৰি বনালে, ফুলৰ যদি পকৰি বনোৱা তেনেহ'লে পিঠাগুড়ি কেইটামান দি পেলাই বনাবাচোন। এনেকৈ আটা গুড়ি বা বেচন দি নবনাবা। শেৱালি ফুলৰ পকৰিটো সদায় বোলে যদি মানে খোৱা যায়, আপোনালোকৰ হাতত যদি চাউলৰ মানে গুড়া নাথাকে, তেনেহ'লে মানে পিঠাগুড়িটো যদি নাথাকে, তেনেহ'লে আপোনালোকে বেচন বা দিও বনাব পাৰে। এইটো আটা দি পেলাই বনাব পাৰে। কিন্তু এই পিঠাগুড়ি দি পেলাই বনালে বেছি সোৱাদ হয়। সেয়া পিঠাগুড়ি অলপ খুন্দি থোৱা আছিলে, আৰু শেৱালি ফুলখিনি প্ৰথমতে পূৰা মানে মোহাৰি ল'লোঁ। আৰু মোহাৰি পেলাই যিটো পানী ওলায়, সেই পানীটো আচলতে বহুতে পেলাই দিয়ে, কিন্তু মই আকৌ নেপেলাওঁ দেই। তাৰ এটা তিতা নিচিনা এটা আহে। আচলতে সেই বস্তুটো খালেহে আপোনালোকৰ যদি জ্বৰ পানী লগা কাহ হৈ থাকে, বেছিভাগ কাহৰ যদি মই আচলতে গুগলতো পাইছিলোঁ এইটো, কাহৰ প্ৰব্লেম থাকিলেও এই শেৱালি ফুলৰ পকৰি খালেও ভাল বুলি মানে দিয়া আছে। আৰু বহুত মানে বেমাৰৰ কাৰণে ভাল বুলিও কোৱা আছে। আৰু ইয়াতে আপোনালোকে সোৱাদ অনুযায়ী হালধি, নিমখ আৰু তাতে পিঁয়াজ দুটামানো এনেকৈ কাটি দিব। আৰু জলকীয়া আচলতে মোৰ নাছিলে, কেঁচা জলকীয়া দিলে আৰু ভাল লাগে, কিন্তু মই জলকীয়া গুড়িহে দিলোঁ। আৰু পকৰিকেইটা মানে কি দিলোঁ সেইটো ভিডিঅ' বনোৱা নহ'লেই। তাৰপাছতে আকৌ ওচৰৰ বা এজনী এই লং চব্জিটো দিলে, আৰু চব্জিটো তেহেঁতৰ ঘৰত লাগিছিলে আচলতে, আৰু ফেচবুকতো দিছিলে। নামটো মই পাহৰিয়ে থাকিলোঁ, লং বুলি জানো আৰু। কিন্তু এই যে গুটিৰ নিচিনা বগাটো আছে, সেইটো এৰুৱাই পেলাইহে মানে চব্জিটো তেলত দি পেলাই বনাই খাই ভাল লাগে। আৰু আজি দিনটোত সেয়া খাই বৈ আৰু ল'ৰাক টিউচনৰ পৰা আনিবলৈ গ'লোঁ। যিহেতু ল'ৰা আমাৰ মাহঁতৰ ঘৰৰ কাষৰ খুৰা ছোৱালীজনী টিউচন কৰে, আৰু আনিবলৈ গৈয়ে মায়ে পূৰা একদম মানে বাৰীত, আমাৰ ইখন বাৰীতে এনেকৈ পূৰা কোৰে মানে কৰি আছে, আৰু কৈছে মোক, মই ইমান লেতেৰা হৈ আছোঁ, তই কেলৈ ভিডিঅ' বনাইছ। তাৰপাছতে ল'ৰা আহি পালেহি, আৰু সিও অহাৰ পাছত অকণমান খেলি অহাৰ পাছত ইমান ধুনীয়া লাগিছে চাওকচোন। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই।